যোৱাকালি আমি মিডিয়াৰ জৰিয়তে খবৰটো পালোঁ। পোৱাৰ পিছত আজি আমি আক্ৰাছুৰ দুটা গ্ৰুপৰ সভাপতি সম্পাদক আদি কৰি বিভিন্ন এটা দল আমি ইয়াত উপস্থিত হৈছোঁ। ৰাইজৰ লগত বিভিন্ন কথা পাতিলোঁ। খুব দুখৰ বিষয়ে, মানে ব্যক্তিগত কাজিয়া কাৰোবাৰ থাকিব পাৰে, কিন্তু তালিবানী ষ্টাইলত যি ধৰণৰ এটা মানে গোষ্ঠীগত সংঘৰ্ষ লগাৰ যিটা পৰিৱেশ মানে সৃষ্টি কৰাৰ যেন অনুভৱ হৈছে আমাৰ, সেইকাৰণত এইটো আমি গৰিহণা দিছোঁ আক্ৰাছুৰ ফালৰ পৰা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক হস্তক্ষেপৰ আমি দাবী জনাইছোঁ। কাৰণ আমি বিচাৰোঁ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক একেলগে বসবাস এই অঞ্চলত যিহেতু কৰে, সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে। কিন্তু এনেকুৱা নহয় আজি কোনোবা ব্যক্তিগত এটা কাজিয়াৰ সেই ফলটো গোষ্ঠীগত সংঘৰ্ষ ৰূপে মানে ৰূপ দিব নালাগে। তো এই ধৰণৰ এটা পৰিৱেশ কোনোবা তৃতীয় পক্ষ এইটো কৰাৰ এটা ষড়যন্ত্ৰ চলি আছে, যাৰ কাৰণে প্ৰত্যেকটো মানে দল সংগঠনে হওক আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনিক মই এটা আহ্বান জনাই ইয়াত ধৰ্মীয় যাতে মেৰুকৰণ কৰা নহয়। আৰু বিশেষকৈ হৈছে কি এই যি আজি নাৰীসকলক যি মানে সুৰক্ষাৰ এটা কথা ইয়াত আহি পৰিছে, কাৰণ আমি দেখিবলৈ পাইছোঁ মানে আমাৰ মহিলাসকল তাতে উপস্থিত থকাতে মহিলাসকলক যি ধৰণৰ মানে মাৰপিট কৰাৰ যি পৰিৱেশ, সেই পৰিৱেশবিলাক অসমৰ পৰা নোহোৱা হ'ব লাগে। আমি অসমখনক বৰ্তমান বেলেগ পথৰে আমি আগুৱাই যাব লাগে, কাৰণ আমি যদি আগৰ তুলনাত তালিবানী ষ্টাইলত এইটো মানে আক্ৰমণ কৰাৰ নিচিনা এটা পৰিৱেশ আহি পৰিছে। সেইকাৰণে এইটো গোষ্ঠীগত যাতে সংঘৰ্ষ যাতে ৰূপ নহয়, তাৰ কাৰণে প্ৰত্যেকটো ধৰ্মাৱলম্বী লোককো মই আহ্বান জনাইছোঁ যাতে এইটো ৰূপটো বেলেগ নিদিয়ে। যিসকল ব্যক্তিয়ে ইয়াত মানে অপৰাধ কৰিছে, এই কালপিতকেইটাক মানে উচিত শাস্তি দিয়াৰ কাৰণত গোটেই এই অঞ্চলৰ ৰাইজক সিহঁতক চিনাক্ত কৰি দিয়াৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। কালি ঘটনা সম্পৰ্কে অৱগত হৈ পেলাই আমি ৰাতি খবৰাখবৰি কৰিছিলোঁ, আৰু আজি আমি আক্ৰাছুৰ সভাপতি বলৰাম বৰ্মন আৰু মই আজি ঘটনাস্থলীত আহি উপস্থিত হৈছোঁ। খুব দুখৰ বিষয় যে অসমৰ নিচিনা জাগাত আজি তালিবানী ষ্টাইলত জাতি জং লৈ পেলাই নিজৰ ভূমিত নিজকে আহি আক্ৰমণ কৰিছে, আৰু আনকি পুৰুষ মানুহ আহি পেলাই মহিলাকো আক্ৰমণ কৰিছে, লাঠিৰে কোবাইছে। খুবেই ধিক্কাৰ আৰু নিন্দাজনক কথা। আৰু ইয়াতে এজন মুংচী বুলি জড়িত হৈ আছে বোলে মানুহ, যে এজন মুংচী ইয়াৰে ওচৰতে, সেই মুংচীজনো পলাতক অৱস্থাত আছে। মই কোকৰাঝাৰ জিলা প্ৰশাসনক দাবী জনাইছোঁ এই মুংচীজনক অতি সোনকালে কৰায়ত্ব কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ভৱিষ্যতে এই ধৰণৰ ঘটনা কিছুমান গাঁৱত দেখা গ'ল যে সামান্য গৰু ছাগলৰ খেতি পথাৰত এৰা নিয়াই কাজিয়া হয় আৰু সিহঁতে গৈ মাৰপিটত লিপ্ত হয়, মাৰপিট কৰে। বিশেষকৈ আমি কোকৰাঝাৰ জনগোষ্ঠীৰ মানুহখিনিক এইটো ক্ষেত্ৰত বেছি ভুক্তভোগী হ'ব লগা হৈছে। আমাৰ ওপৰত বাৰে বাৰে আক্ৰমণ কৰিছে, আমাৰ ঘৰ বাৰীৰ ওপৰত আক্ৰমণ হৈছে, আমাৰ খেতি কৰা মাটিৰ ওপৰত আক্ৰমণ হৈছে। এইবিলাক নোহোৱা কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ আৰু জিলা প্ৰশাসনক দাবী লৈছোঁ যে এই ঘটনাবিলাকৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি পেলাই উচিত শাস্তি প্ৰদান কৰিব লাগে।